Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আমি এফালে গৈ আছোঁ আজি আবেলি নগাঁৱতে মাৰ ঘৰত মানে বহুত দিন নাই যোৱা প্ৰায় বছৰ মানে হৈ গ'ল নোযোৱা মানুহে ঘৰলৈ গৈ আছোঁ ক'লে গৈ আছোঁ আপোনালোককো চিনাকি কৰাই দিম। এফালে বা বহিছে মোৰ মাজুবা আমি দুজনী গৈ আছোঁ মা আগতেই গ'ল আমি আহি পাই গ'লোঁ। ছোৱালীক বহুৱাই দিছে পেলাই তাই ওপৰৰ ফালে মানে ঘৰৰ লাইট দেখিছে যে নীলা এনেকৈ লাগি থকা সেইবোৰ খুব চাইছে আৰু ভালদৰে। ছোৱালী উৎপাত কৰাত লাগি গ'ল মানে দাদা এজন আছে তাইৰ তাতে ভাইটি এটা আছে যিটো মানে 5 বছৰমান হৈছে তাইৰ ককায়েক তো তাই তাৰ লগত খেলিবলৈ লাগি গ'ল গাড়ী পালে উৎপাত কৰাত লাগি গ'ল। যলৈকে নিওঁ মোৰ ছোৱালীজনীয়ে খালি উৎপাতেই কৰে আৰু এফালে ক'ব গ'লে সৰু ল'ৰা ছোৱালীয়ে উৎপাত নকৰিলেনো কোনে কৰিব হয়নে বাৰু সিহঁতৰ উৎপাতবোৰ চাই ভাল লাগে। আচ্ছা ঠিক আছে ভিডিঅ'টো চাই থাকিব ক'লে আহিছোঁ আপোনালোকক জনাই দিম গম পাবই আৰু অলপ পিছত। গ'লগে থৈ পেলাই এয়া ছোৱালী কোচত নাথাকে তাইক কোচত লোৱাৰ কাৰণে খং তাইক নমাই দিব লাগে। মই ফটো মাৰিছোঁ বুলি প'ষ্ট দিছে কিন্তু দেই ফটো কিন্তু মই পিছে ভিডিঅ'হে কৰিলোঁ। দেখিছে আপোনালোকে ক'লে আহিছিলোঁ দেখাইছোৱে নহয় গম পাইছে। এয়া মই ক্লাছ 6ৰ পৰা নে 7ৰ পৰাই টিউশ্যন লৈছিলোঁ ছাৰ এটাত এই ছাৰহঁতৰ ঘৰলৈ আহিছোঁ। বিয়াৰ পিছত আহিছিলোঁ বাৰু ছোৱালী জন্ম হোৱাৰ আগতে আহিছিলোঁ। এতিয়া তাৰপাছত এয়া ছোৱালী জন্ম প্ৰায় 1.5 বছৰ হওঁতেহে আহিছোঁ ছাৰক দেখুৱাই দিছোঁ চাব দেই এয়া বৌ। এতিয়া ছাৰৰ ৱাইফ হ'লে কি বুলি মাতিম বাৰু বাইদেউ নামাতো আৰু বৌ বুলিয়ে মাতোঁ। ছাৰ যদিও ছাৰ মানে আমাৰ দাদাৰ নিচিনাই এয়া ছাৰ ষ্টাইল কৰিছে নেকি ক'লে যায় ইমান ষ্টাইল কৰি এয়া ছাৰ ছাৰ যদিও মানে দাদাৰ নিচিনা একদম ঘৰুৱা নিচিনা আমাৰ সেইকাৰণে বৌ বুলিয়ে মাতোঁ বাইদেউ নামাতোঁ বেলেগ একো নামাতোঁ আৰু বৌ বুলিয়ে মাতোঁ। বহুত দিনৰ মূৰত আহিলোঁ ভাল লাগিলে আহি। ওলাওক জলদি ওলাওক দেৰি হৈছে। মা লগত অহা নাছিলে মানে মা অকণমান এফালে কামত গৈছিলে তো মা আমাতকৈ অকণ দেৰিকৈ আহিলে। সেইজনী এতিয়া নাতিনীয়েকৰ লগত ফটো উঠিব যে নাতিনীয়েকে পলাইছে ফটো নুঠে এখন উঠিলেগৈ যে চাওক মোবাইলটো এয়া এখন উঠিলেগৈ তথাপিও যে তাই খালি ককায়েকক লগ পাইছে আৰু ককায়েকৰ লগত খালি খেলা ধান্দা আৰু হ'ব এতিয়া আমি ঘৰ যাম চেণ্ডেল পিন্ধা আমি ঘৰ যাম এতিয়া দেখিছে দেই উৎপাত কেনেকুৱা উৎপাত। তাৰপিছত বৌয়ে এয়া ধুনীয়াকৈ বনাই লৈ সজাই পৰাই আমাক চাহ খাবলৈ দিলে আমিও চাহ খাবলৈ বহিলোঁ। তাৰপিছত এয়া ডাইনিঙত নবহিলোঁ আৰু ইয়াতে বহিলোঁ ছোৱালীও সেয়া বহি লৈছে লগতে। তাৰপিছত চাহ তাহ খাই উঠাৰ পিছত বৌয়ে ক'লে বোলে মোক থ্ৰেডিংটো কৰি দি থৈ যোৱা। তো মই এগৰাকী বিউটিচিয়ান আপোনালোকেতো জানেই তো সেইকাৰণে কোৱাৰ কাৰণে থ্ৰেডিংটো কৰি দিলোঁ আৰু। তাৰপিছত ছাৰক ক'লোঁ অকণমান ভিডিঅ'কে বনাই দিয়কচোন সন্মুখৰ পৰা। ছাৰে সন্মুখত ৰৈ পেলাই কিনো ধেমালি কৰি এই কথাবোৰ কৈ আছে হাঁহি কৰি দিলোঁ আৰু আকৌ মাজতে কৈছে তই হাঁহি বোলে থ্ৰেডিং বেয়া নকৰিবি এইফালে নিজেই হহুৱাই আছে। তেনেকৈ বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিলে আৰু ধেমালি কৰি পেলাই অকণমান দেৰি কটালোঁ। তাৰপিছত এতিয়া আৰু আমি যামগৈ ঘৰলৈ কাৰণ দেৰি হৈছে। কিন্তু ছাৰৰ ল'ৰাটোক মানে ছাৰে ঘৰতেই বক্সিং কেৰাটে এইবিলাক অকণমান শিকাই থাকে তো সেয়া আমাক দেখুৱাবৰ কাৰণে সেয়া অকণমান কৰি দেখাইছে ল'ৰাটোৱে। তাকো মোৰ ছোৱালীজনীক দেখি তাইকো কৰিবলৈ লাগে। তাইও ককায়েকক দেখিছে কি কৰিছে তাইও যাব এতিয়া।
কৰিবলৈ সেয়া চব হাতেৰে মাৰিছে ভৰি দেখিছে ঐ দাদা তুমি ৰ'বা দাদাই মাৰকচোন তুমি চোৱা চোৱা দাদাই মাৰিব অঁ পাৰিছে অকণ ওপৰলৈ দিয়ক ৰ'বা দেই ৰ'বা 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 ভণ্টি কৈছে ৰ'বা তলত দি দিয়ক দিয়ক অঁ মাৰা মাৰা ঐ ঐ দাদা অঁ অঁ চাবা ভণ্টি আছে আজিৰ ভিডিঅ'টো ইমানেই আজি সন্ধিয়াটো সঁচাকৈ পুৰণি মানুহখিনিক লগ পাই বহুতেই ভাল লাগিলে তো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া শেষত দুকপিমান ফটো উঠিছিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ ঠিক আছে তেতিয়াহ'লে আজিলৈ ইমানখিনিতে সামৰিছোঁ নমস্কাৰ বাই বাই